উন্নয়নৰ জয়গান গোৱা চৰকাৰৰ দিনত উন্নয়নে ঢুকি নোপোৱা মৰিগাঁৱৰ এটি বৃহৎ অঞ্চল। কণ কণ শিশুৰ পৰা কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৫খনকৈ গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি ভুগি আহিছে এক দুৰ্বিষহ জীৱন। জৰুৰীকালীন অৱস্থাত অঞ্চলবাসীয়ে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হোৱাৰ একমাত্ৰ কাৰণ হৈছে জৰাজীৰ্ণ বাট পথ আৰু সোণাই কলঙৰ ওপৰত ৰাইজে সাজি উলিওৱা একমাত্ৰ বাঁহৰ ভগা চিঙা দলংখন। মূলকে যদি আপোনাক ক'ব যাওঁ, বাৰিষা দিন অহাৰ লগে লগে ছাত্ৰ ছাত্ৰী আমাৰ উপস্থিতিটো হাৰ একেবাৰে কমি যায়, কাৰণ উপায়ো নাই, তেওঁলোকক দুখ দিও লাভ নাই। সাঁকোখনটো এটা খৰালি দিনত বাৰু ধুনীয়াকৈ চলি যায়, ৰাইজে সহযোগত সাঁকোখন বনাই কৰি লয়। যেতিয়া পঢ়িছিলোঁ কলেজ নপঢ়াৰ আগত যেতিয়া আমি চৰাইবাহীত পঢ়িছিলোঁ স্কুলত, তেতিয়াতো এখন সাঁকো আছিলে, এডাল বাঁহ আছিলে, বাঁহডালৰ ওপৰেদি যাব লগা হয়, এখন চাইকেল কান্ধত তুলি যাব লগা হয়। যেতিয়া বাৰিষা পানী হয়তো এখন দলঙো নাথাকিব। মিকিৰভেটা ৰাজচক্ৰ অন্তৰ্গত গৰৈমাৰী, ঠেংখালী, সান্দাপুখুৰী, ভলুকাগুৰি আৰু কলমুবাৰীকে আদি কৰি বৃহৎ অঞ্চলটোৰ ভুক্তভোগী ৰাইজে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অতি শীঘ্ৰেই এখন দলং নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে এইসকল গঞা ৰাইজে। দিনৰ পৰা বসবাস কৰি আছোঁ ইয়াতে। আমি যিখিনি দেখা পাইছোঁ, মানে এই গাঁওখনৰ অৱস্থা বহুত বেয়া হয়, ৰাস্তা পদূলি বেয়া আৰু দলংখনৰ এতিয়া দেখিছেই কেনেকুৱা অৱস্থা। গতিকে সিপাৰৰ মানুহ ইপাৰলৈ আহিব নোৱাৰে, ইপাৰৰ মানুহ সিপাৰলৈ যাব নোৱাৰে, তেনেকুৱা নিচিনা কণ্ডিশ্যন হৈ আছে। আজি বহুতবাৰে শুনা পাই আছোঁ যে এই দলংখন বোলে অসম চৰকাৰৰ পৰা ধৰা হৈছে, কিন্তু আজিলৈ শুনিহে আছোঁ, কিন্তু দলংখন হোৱা আজিলৈ দেখা নাই। আৰু গতিকে এই চৰকাৰৰ ওচৰত এটাই অনুৰোধ কৰোঁ যে এই গাঁৱৰ মানুহখিনি সুবিধাৰ কাৰণে দলংখন ঠিক কৰি দিয়ক। আপোনাৰ প্ৰতি অনুৰোধ কৰিছোঁ যে এই দলংখনৰ বিষয়ে আপুনি এবাৰ চাই গোটেই দলংখিনি আৰু ৰাস্তা পদূলি সকলো ফালে অসুবিধা হৈ আছে। গতিকে সকলোখিনি মুখ কৰি প্ৰভুভগৱন্তৰ ধৰণে আপুনি যেন চকু মিলি চাই বা কৰি দিয়ে, আমি তাকে আশা কৰিছোঁ। এখন অতীতৰ পৰা আমি ভুক্তভোগী হৈ আহিছোঁ। আমি জন্মৰ পৰাই দেখিছোঁ যে ইয়াত কাঠৰ বা অন্যান্য একো মানে সোণাই নদীৰ ওপৰত একো এখন দলং নাছিল। গতিকে এই বাঁহৰ সাঁকোখনে যদিও যথেষ্ট এনেকুৱা এটা যদিও হৈছে, কিন্তু ইয়াতকৈ আগৰ সমস্যাটোত মানে এডাল মানে তামোল এই ৰাইজে দি পেলাই মানে খুঁটি 2-4টা পুতি কৰি লৈ তামোল এডালে দি আমি অহা যোৱা কৰোঁ। আৰু তেনেকুৱাতে এই শিক্ষাৰ্থী যিমানবোৰ ছাত্ৰ ছাত্ৰী আছিল গোটেইবোৰ তেনেকুৱাতে আমি পাৰ কৰোঁ। গতিকে আমি গম পাইছোঁ যে ছাৰ্ভে কৰি আহে, তেওঁলোকে আহি থাকে, ছাৰ্ভে ইটো বছৰ ধৰি সিটো বছৰ, সিটো বছৰ ধৰি সিটো বছৰ ছাৰ্ভে কৰি থাকে, দলং হ'ব। গতিকে আজিলৈকে দলংখন আহি পোৱা নাই। গতিকে তাৰ বাবে আমি এই গাঁৱৰ ৰাইজ হৈ এই আপোনালোকৰ মিডিয়াৰ সম্পৰ্ক লৈ আমি এতিয়া বৰ্তমান আমাৰ অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আমি অনুৰোধ জনাইছোঁ, পীযুষ হাজৰিকাৰ তেখেতকো আমি অনুৰোধ জনাইছোঁ। লগতে আমাৰ বিধায়কৰ আমাৰ যি সমষ্টি মানে বিধায়ক মহোদয় ৰমাকান্ত দেউৰীদেৱক তেখেতকো আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ এই দলংখন বা ৰাস্তা ঘাট পদূলিবিলাক আমাৰ ঠিক কৰি দিলে সকলোখিনি যাতায়াতৰ সুবিধা লগতে শিক্ষা উন্নয়নৰ সম্পৰ্কত যাতে আমি আগবাঢ়িবলৈ পাৰোঁ, তাৰ বাবে তেওঁলোকক অসম চৰকাৰলৈ আমি ধন্যবাদ দিছোঁ। গতিকে এই কামখিনি যাতে আমাক অতি সোনকালে যাতে কৰি আমাৰ দুৰ্ভোগীয় অৱস্থাৰ পৰা, আৰু লগতে এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমাৰ ইমাৰ্জেঞ্চি যদি কাৰোবাৰ ৰোগ বা হয় বা অন্যান্য ডেলিভাৰী লোকৰ প্ৰসৱ অৱস্থাৰ সময়ত যে এইখন গাঁৱৰ পৰা 108 এখন মাতিবলৈ গ'লে আপোনাৰ তেওঁলোকে ফোন কৰিব যে আপোনালোকে মেইন ৰোডলৈ আহক। মেইন ৰোডলৈ আহিবলৈ যাওঁতে এতিয়া বৰ্তমান এজনী ডেলিভাৰী প্ৰসৱ অৱস্থাৰ সময়ত ইয়াৰ পৰা ঠেলাত লৈ যাব লগা হয়।